बाक्सा सालबारिनि खयराबारियाव धोन सम्पति लुबैनानै बिहामजोनि सायाव फिसायनि नखरा अयथासार फिसाय मानब दासजों लोगोसे नखरनि सुबुंफ्रा देहायारि मेलेमारि अयथासार खालामनायनि गोख्रों अजद दिखांदों बिहामजो उपमा दासआ खयराबारिनि मानब दास मुंनि लाइमोना दोनखानानै लाबोदोंमोन बारापेटानि उपमा दासखौ गिबियाव गासैबो मोजाङैनो दंमोनब्लाबो थांनाय बोसोरसेयाव धोन सम्पति दाबिनानै अयथासार खालामनायनि गोख्रों अजद दिखांदों उपमा दासनि नखरा फिसाय मानब दास लोगोसे बिहाव बिखुनजो बिब' गासैबो धोन सम्पति दाबिनानै सानफ्रोमबो बुलाबुसि खालामनायनि अजद देहायारि साजाजों भुगिनांनाय आइजोआ बुंदों मबाइल फन बन्द बिमा बिफाजों सोमोन्दो लाखिनांगौ बादा होनायनि उनावबो सुख सान्ति गैयालासे देहायारि अयथासारखौ थांनाय माखासे दाननिफ्रायनो खालामबोदों फिसाय मानब दासआ बेफोर गासैबो बाथ्राफोरखौ बिमा बिफानो फोरमायो उपमा दासआ बेफोर बाथ्राफ्रा सोराङाव फैनाय लोगो लोगो उपमा दासनि नखरा आनन्द बाजार आउटपस्टनि पुलिसनिसिम थाङो नाथाय पुलिसा एजाहारखौ नाजावियाव जोबथारनायाव न्याय नागिरनानै खौरांगिरिनि सेराव फैयो दायो सोंथि सिखारो बेफोर जाथायनि सायाव पुलिस बिफाना माबादि राहा लागोन बेखौ फैगौ समासो फोरमायगोन बरपेटा रनिफ्राय अनजय बसुमतारीनि खौरां আজি এক বছৰ হল প্ৰথমটো বিয়া হল পলুৱাই নিলে তাৰপিছত বিয়াখন ঠিকে হলে জাততে হল একমাহ পিছত আমি আমন্ত্ৰণ নিমন্ত্ৰণ তেওঁলোকক আহিলে আহাৰ পিছত কিছু সামগ্ৰী আমি পঠালোঁ যে ধচত পালেং বা কিবা কিনিখিনি যৌতুক দিব লাগিব অলপ কিন্তু যৌতুকখিনি একদম দুৰ্বল তেওঁলোকৰ মতে আৰু মোৰ অৱস্থা হিচাপেহে আচলতে যৌতুকখিনি দিয়া হৈছে আৰু এটা মাহৰ ভিতৰতে মোৰ দুজনী ছোৱালীৰ বিয়া এজনী আছে আৰু এটা ডম্বৰুগুৰিত বিয়া দিছে সেই অঞ্চলৰে তো ইয়াৰ পিছতে ল'ৰাজনে আহি কি কৰিলে ছোৱালীজনী থৈ গ'ল থৈ যোৱাৰ পিছত মই কেইদিনমান পিছত মানে লৈ যাম উপমা তাৰপিছত কি হ'ল তেওৱাৰা নাহিল আহিব বুলি ভাবি থাকিলোঁ তেওৱাৰ নাহিলে তেতিয়া লাহে লাহে এনেকুৱা হ'ল যে তেওঁৰ চুইচ অফ বিজি তাৰপিছত তেওঁৰ দেউতাকে কৈ গ'ল কেতিয়াও আহিব নোৱাৰে সেই ছোৱালী মোৰ ঘৰৰ ভিতৰত সোমাবই নিদিওঁ মোৰ বাৰাণ্ডাৰ ভিতৰত সোমাব নিদিওঁ এনেকুৱা কৰি থাকিল তাৰপিছত কেইজনমান ভাল মানুহ আমি লৈ গ'লোঁ জানা মানুহকে লৈ গ'লোঁ তেওঁলোকৰ ঘৰত গ'লোঁ ঘৰত যোৱাৰ পিছত আমাক তেওঁলোকে বহিবই নোৱাৰে মানে দেউতাকৰ এনেকুৱা যে ভাষা ভাষীৰে আৰম্ভ হ'ল আমাক আৰু তাত বহাব নিদিলে উপায় নাই তাৰপিছত আমি গুচি আহিলোঁ তাৰপিছত একমাহ ধৰি তেওঁলোকৰে সমাজৰ ভাল মানুহ কেইজনমানক লগ ধৰিলোঁ আপোনালোকে বুজাওক কিবা কৰক বুলি নাই নহ'ল তেওঁলোকেও বুজাব নোৱাৰিলে তাৰপিছত মোক তেওঁলোকৰ সমাজৰ মানুহে কয় আপোনালোকে এটা কাম কৰক চৰকাৰী গাবৰা লৈ লগতে আমাৰ সভাপতি সম্পাদক আছে তেওঁলোকক এখন লিখিত আকাৰে দিয়ক সেই হিচাপে লিখিত আকাৰে আমি দি দিলোঁ বিচাৰ এখন তেওঁলোকে বিচাৰ এখন কৰিলে কৰাৰ পিছত বহু চক্ৰ তাত থাকিল সেই চক্ৰকেইটা হ'ল তেওঁৰ দেউতাকৰ ঘৰত যাব নোৱাৰিব ফোন যোগে ছোৱালীটো দেউতাকৰ ঘৰত যাব নোৱাৰিব লগতে কোনো ফোন যোগে মানে কথা পাতিব নোৱাৰিব চুইচ অফ মোবাইল কোনো নাই তেওঁৰ হাতত তাৰপিছত এনেকৈ ঠিক আছে তেওঁলোকৰ যদি এইখিনি কৰাত যদি সন্তুষ্ট হয় এইখিনি কৰাটো যদি ভাল হয় তেওঁলোকৰ ভালে আমাৰ ভাল তাৰপিছত ভগৱানৰ নাম লৈ বুলি ঠিকে আছে তেওঁলোকে ভালে আছে ইয়াক ক'তো ভালে আছে না অঁ ভালে আছে অমুক ঠিকে আছে তাহোন ঠিকে আছে কিন্তু লাহে লাহে দেখোঁ যে লাষ্ট টাইমৰ পৰ্যায়ত এনেকুৱা অৱস্থা হৈছে যে ছোৱালীজনী যে প্ৰচুৰ শাস্তি দি আছে একদম গোটেই বছৰটো লাষ্ট টাইমত দেখিলোঁ যে তেওঁলোকক বোলে কি এঘৰীয়া কৰি দিলে অৰ্থাৎ বেগল কৰি দিলে ঠিক আছে বেগল কৰি দিয়াৰ পিছতো এনেকুৱা প্লেন কৰিছে ল'ৰাজনক গুৱাহাটীত পঠাল কাম কৰোঁতে কাম বিচাৰি গুৱাহাটীত যাওঁ গুৱাহাটীত গুচি গ'ল এতিয়া এই ছোৱালীজনী কেনেদৰে থাকিব এটা ঘৰত তেওঁ কি খাইছে কি খোৱা নাই কোনে দিব তাক যোগানটো ফোন কৰে জয়টোক ফোনত চুইচ অফ বিজি তাৰপিছত কিবা কৰি আমাক জানালে আমি গম পালোঁ যে এনেকুৱা অৱস্থা হ'ল তেতিয়া কি ক'লে এটা কাম কৰ তোৰ যদি অত্যাচাৰী মান হৈছে এতিয়া মইতো আনব নোৱাৰিম তাৰ পৰা এইটো ই আছে তুমি আৰক্ষী থানাত আৰু আশ্ৰয় লোৱা সেই সময়ত কিমান তাৰিখ আছিল 16 17 18 তাৰিখে নে কি আছিল বোলে যিয়ে নহওক তাৰিখটো মনত নাই মোৰ থানালৈ গুচি গ'ল থানাত তেওঁলোকে কি কৰিল থানাৰ পৰা মোক মাতিলে মই গ'লোঁ যোৱাৰ পিছত আপোনালোকক মিল কৰাই দিম মিল হওক ছাৰ সেইটোতো হ'বই নোৱাৰে যে আপোনাৰ পৰা যে মাটি খুজিছে আপুনি মাটি দিবনে এনেধৰণৰ মোক হয়তো ছাৰহঁতে খুজিছিল যে মাটি দিবনে বোলে যৌতুকটো দিয়া হৈছে মাটি
কেনেধৰণে দিম মইতো একদম গৰীব মানুহ ক'ৰ পৰা দিম মই মাটি যিয়ে নহওক এই লৈ যোৱা নেক্সট দিন তেওঁলোকৰ পাৰ্টিটো আহিছে আমি ইয়াৰ বাৰে গুচি গ'লোঁ ছোৱালীটো লৈ পেলাই তেওঁলোকক বহি মুখামুখি হৈ আলোচনা কৰিলে ল'ৰাজনক সুধিলে ছোৱালীজনী এতিয়া কি কৰিবা ছোৱালীজনী কি কৰিবা বুলি কোৱাতে এতিয়া ডাইৰেক্টলি কৈছে কোনো চিন্তা কৰিব লগা নাই ডাইৰেক্টলি কৈছে যে তাইক মই নেনো এইটো জবাব দি দিলে তাইক মই নেনো ঠিক আছে তেতিয়া আমাৰ থানাত কি কৰিম যে আমি এজাহাৰ এখন দি অমুক তমুক বোলে এজাহাৰ আপোনালোকে কৰ্টত যাওক মই নাজানিলোঁ যে য'ত আমি আৰক্ষী চকীত গ'লোঁ তেওঁলোকে এখন এজাহাৰ লৈ পেলাই তেওঁলোকক কি কৰে কি নকৰে সেইটো ন্যায় বা ওপৰ বা যিটো আইন সেইমৰ্মে কৰিব লাগে তেওঁলোকে আমাক এজাহাৰ নাৰাখিলে এইখন হ'ল আমাৰ আনন্দ বজাৰ হয় গতিকে এই লৈয়ে মই কৈ আছোঁ যে আমাৰ এই তদন্তটো SP ছাৰলৈ হওক আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে হওক এই ছোৱালীজনীক এটা ন্যায় বিচাৰিছোঁ মই গৰীব ছোৱালী মই নিজেও গৰীব গতিকে ন্যায় এটা মোক লাগে এইখিনি মোৰ ক'ব লগা কথা नैरोजा नैजिथाम नैजिब्रै सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों डन बस्क' डिग्री कलेज साफागुरिया देग्लायनिफ्राय डन बस्क' डिग्री कलेज साफागुरियाव बेचलर अफ आर्ट्स एबा BA नि सेथि सेमिस्टारनि गोदानै मुं थिसननाया दायो सोलिगासिनो दं चिरां जिल्लानि साफागुरियाव थानाय डन बस्क' डिग्री कलेजआ देग्लायनिफ्राय BA थाखोनि सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायजों लोगोसे बड' इक'नमिक्स इंलिश एडुकेशन हिस्टरी आरो पलिटिकल साइन्स आयदानि थाखाय BA अनार्सनिबो खाबु दं गोग्गो सोलोंथाइनि थासारिजों लोगोसेयैनो डन बस्क' डिग्री कलेज साफागुरियाव आलादा आलादायै हौवा हिन्जावनि थाखाय हस्टेलनि खाबुबो दं जुदि फरायसाफोरा डन बस्क' डिग्री कलेज साफागुरियाव BA सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायनि सायाव आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नम्बर 9365551959 आव थोंजों सुला लानो हागोन